হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি বিহুৰ সময়ত আৰিয়ানুটত গৈছিলোঁ। এই ৰেজৰ্টখন সোণাপুৰত টেপেচিয়া ভিলেজত হয় আৰু মই আগতে যোৱা নাছিলোঁ আৰু পৰিৱেশটো মোৰ খুব ভাল লাগিলে। সেইবাবে মই অলপমান ফটো তুলিলোঁ আৰু ভিডিঅ' কৰি আনিছিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চাই ভাল পাব। এটি ভিতৰলৈ সোমাই যায় ৰেজৰ্টখনৰ আৰু এইখিনি গোটেই গ্ৰীনাৰী মানে গোটেই সেউজীয়া আৰু পৰিৱেশটো খুবেই ভাল লাগিছিলে। থকা প্ৰায়ভাগ মানুহে হয়তো গৈছে এই ৰেজৰ্টখনত, কিন্তু মই যোৱা নাছিলোঁ। ব্ৰহ্মপুত্ৰ আৰু স্প্ৰিং ভেলীত গৈছোঁ বাৰু, কিন্তু ইয়াতে অহা নাছিলোঁ আৰু মোৰ আহি খুব ভাল লাগিলে। ইয়াৰে ছাৰ্ভিচটোও খুব ভাল আৰু যোনবোৰ ক'ভিড প্ৰট'কল সেইবোৰো খুব ধুনীয়াকৈ সিহঁতে মেইনটেইন কৰিছিলে। ভাল লাগি যায়। সেই চাইকেলখনো মোৰ কিবা এটা ইমান মৰম লাগিছিল, সেইটো কাৰণে ভিডিঅ' কৰি আনিছিলোঁ। ক'বই নালাগে, ক'ৰবাত ফুৰিব গ'লে তাই চবতকৈ বেছি ফূৰ্তি পায় আৰু এইবোৰ এইবোৰ তেনেকুৱা কটেজ টাইপ আছিলে, এনেকুৱা ঘৰ। ইয়াতে মানুহে ষ্টেও কৰিব পাৰে, নাইট ষ্টেও কৰিব পাৰে। সেইখিনিও মই অলপমান ভিডিঅ' কৰি আনিছিলোঁ। এইখিনিও খুব ভাল লাগিছিলে পৰিৱেশটো। আৰু ধৰক মানুহখিনি ৰাতিপুৱা উঠি ইয়াতে একাপ চাহ খাবলৈ কিমান ভাল লাগিব। এইখিনি পৰিৱেশো যিহেতু বিহুৰ সময়তেই গৈছিলোঁ, সেইবাবে স্পেচিয়েলি বিহুৰ কাৰণে এনেকৈ গামোচা জাপি এনেকৈ ইমান ধুনীয়াকৈ সজাইছিলে। বিহুৰ পৰিৱেশ তেনেকুৱা এটা এটমছফিয়াৰ ক্ৰিয়েট কৰিছিলে আৰু এইখিনি ৰেজৰ্টখনৰ ভিতৰত আহি পায় আৰু প্ৰথমতে ঘৰবোৰ পায় য'ত আপোনালোকে নাইট ষ্টে কৰিব পাৰে আৰু পিছত ৰেষ্টুৰেণ্টখন পায় আৰু যিহেতু গৈছিলোঁ আমি লাঞ্চেই কৰিছিলোঁ, বেছি অৰ্ডাৰ দিয়া নাছিলোঁ বাৰু। ভাত লৈছিলোঁ প্লেইন ৰাইচ আৰু য়েল্ল' ডাল আৰু চিকেন দুটা লৈছিলোঁ, চিকেন কুৰ্মা আৰু চিকেন কাৰাই চিকেন আৰু আইচক্ৰীম আৰু এইবোৰ জুচ খাইছিলে বাৰু সিহঁতে, কিন্তু এইবোৰ আৰু ভিডিঅ' কৰা নহ'লে। ভিতৰৰ পৰিৱেশটো খুব ধুনীয়া আৰু খোৱাখিনি একদম সময়ত দিছিলে আৰু ছাৰ্ভিচটো খুব ভাল লাগিছিলে। আৰু ৱেইটাৰ কেইজন বা যোনবোৰ আছিলে মানে আহি সুধিছিলে যে কিবা লাগিব নেকি। মোৰ কিন্তু ভাল লাগিলে ছাৰ্ভিচটো। ওচৰত এখন পাৰ্কো আছিলে, পাৰ্কখন পাই সিহঁত দুটাই খুব ফূৰ্তি পাইছিলে। পাৰ্ক এখন পালেতো সৰু ল'ৰা ছোৱালী ভালেই পায় দিয়কচোন, খেলিব পায়। এইখিনি যে মোৰ খুবেই ভাল লাগিছিল, ইমান ধুনীয়া পৰিৱেশটো। আৰু এটা ফাউণ্টেইনো আছিলে। মুঠতে ৰেজৰ্ট এখনত যি থাকিব লাগে গোটেইখিনিয়ে আছে। আপোনালোকে যদি অহা নাই ইয়াতে আহিব, খুবেই ভাল পাব ইয়াতে, আৰু সৰু ল'ৰা ছোৱালীয়েও খুব ভাল পাব। আৰু সদায় কোৱাৰ দৰে মোৰ যদি ভিডিঅ'বোৰ আপোনালোকে ভাল পাইছে, কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেলটো প্ৰেছ কৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
আৰু আপোনালোকো এই কৰোণাৰ মাজত যাতে সকলোৱে ভালে কুশলে থাকে তাকেই কামনা কৰিলোঁ। থেংক ইউ ছ' মাছ, বহুত বহুত ধন্যবাদ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।